নমস্কাৰ বন্ধুসকল আজি মই পুনৰ আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি আহিছোঁ এটা প্ৰডাক্টৰ বিষয়ে আপোনালোকক জনাবলৈ যিটো প্ৰডাক্ট আমাৰ দৈনন্দিন জীৱনত খুবেই প্ৰয়োজনীয় বিশেষকৈ পুৰুষ মহিলা সকলোৱে ব্যৱহাৰ কৰিব পৰা এই প্ৰডাক্টটোৱে হৈছে আমাৰ এটমি শ্বপিং মলত উপলব্ধ এটি বেষ্ট কোৱালিটিৰ বেষ্ট প্ৰডাক্ট ডিপ ক্লিনজাৰ এটমি ডিপ ক্লিনজাৰ যিটো প্ৰডাক্টৰ যোগেদি আমি আমাৰ মুখৰ সকলো ধৰণৰ লেতেৰা বা আপোনাৰ মহিলাসকলে যেটো বিশেষকৈ বহু ধৰণৰ মেকআপ কৰে মহিলাসকলে মেকআপ কৰিব লগা হয় বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান বা তেওঁলোকৰ ফাংচনত যাবৰ কাৰণে তেওঁলোকে মেকআপ কৰি যাব লগা হয় আৰু মেকআপৰ পৰা আহি তেওঁলোকে মুখখন যদিও সাবুন বা ফেস ওয়াশেৰে সাফা কৰে তথাপিতো আমি চকুৰে মনিব নোৱাৰাকৈ চকুৰে নেদেখাকৈ আমাৰ মুখত কিন্তু হে মেকআপ কৰা যিসমূহ তেওঁলোকে ক্ৰীম ব্যৱহাৰ কৰে হেমু লাগি থাকে আমি চকুৰে দেখা নাপাওঁ হেবিলাক কেনেকৈ লাগি থাকে আমাৰ মুখৰ সৰু সৰু নুমৰ যিবিলাক গুৰি থাকে সেই গুৰিবিলাকত হেবিলাক সোমাই ধৰে আৰু সোমাই ধৰাৰ ফলত আমাৰ সাধাৰণ সাবুন বা ফেস ওয়াশেৰে আমি এখিনি সাফা কৰিব নোৱাৰো গতিকে সেইখিনি আমি কেনেকৈ সাফা কৰিব পাৰিম সেই বিষয়ে আমি আজি জানিম আৰু এইখিনি আমি সাফা কৰিব নোৱাৰাৰ ফলতে বহু ব্যক্তি স্কিনৰ সমস্যাত ভুগে বিভিন্ন ধৰণৰ বেমাৰ পৰিব লগা হয় আমি ইয়াক কেনেকৈ সাফা কৰিম কেনেকৈ মুখখন পৰিষ্কাৰ কৰিম সেই বিষয়ে জনাবৰ কাৰণে আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ আৰু এই ভিডিঅ'টো যদি আমি জানিব পাৰিম এনেকুৱা কি প্ৰডাক্ট আছে যিটো প্ৰডাক্টৰ যোগেদি আমি চকুৰে মনিব নোৱাৰা চকুৰে নেদেখা আমাৰ মুখত লাগি থকা লেতেৰাসমূহ আমি সাফা কৰিম એટલે আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো আজি মই আপোনালোকক যিটো প্ৰডাক্ট দেখাম প্ৰডাক্টৰ নাম মই আগতে কৈছোৱেই এটমি শ্বপিং মলত উপলব্ধ এটমি ইভিনিং কেয়াৰ সেটৰ এটা গুৰুত্বপূৰ্ণ প্ৰডাক্ট এটমি ইভিনিং কেয়াৰ ডিপ ক্লিনজাৰ আৰু ডিপ ক্লিনজাৰ আমি কেনেকৈ ব্যৱহাৰ কৰিম সেই বিষয়ে মই আপোনালোকক ডেমো দেখাম আৰু তাৰ আগতে মই মুখখন এবাৰ সাফা কৰি আহোঁ সাফা কৰাৰ পিছত মই আপোনাক লাইভ ডেমো দেখাই আছোঁ তেতিয়ালৈকে আপোনালোকে লাইনতে থাকক ভিডিঅ'টো স্কিপ নকৰিব স্কিপ নকৰাকৈ চালেহে আপুনি ভিডিঅ'টোৰ এই প্ৰডাক্টৰ বিষয়ে ভালদৰে জানিব পাৰিব নহ'লে আপোনালোকে প্ৰডাক্টৰ বিষয়ে ভালকৈ বুজি নাপাব গতিকে আপোনালোক লাইনতে থাকক মই জাষ্ট এতিয়া মই মুখখন সাফা কৰি আহিছোঁ ধুনীয়াকৈ মই ধুই আহিছোঁ এতিয়া মই আপোনালোকক লাইভ ডেমো দেখাম কেনেকৈ মুখখন ধুই অহাৰ পিছতো মুখখন সাফা কৰি অহাৰ পিছতো আমাৰ মুখত লেতেৰা থাকি যায় এতিয়া মুখখন ভালদৰে মচি লওঁ মুখখন ভালদৰে মচি ললোঁ এতিয়া চাব মুখখন মচি লোৱাৰ পিছতো কেনেদৰে মুখৰ পৰা আমাৰ লেতেৰাসমূহ ওলাই চাই থাকক এতিয়া মই যিটো প্ৰডাক্ট আজি দেখাম এই প্ৰডাক্টটো মই প্ৰথমে দেখাই লওঁ আমাৰ এটমি ইভিনিং কেয়াৰ সেট এটমি ইভিনিং কেয়াৰ সেটত উপলব্ধ এই প্ৰডাক্টটো ডেমো দেখাম আজি ইয়াতে এনেকৈ আপোনাৰ 4টা প্ৰডাক্ট থাকে 4টা প্ৰডাক্ট থাকে ইয়াতে ফোম ক্লিনজাৰ পিলিং জেল পিল অফ মাস্ক ডিপ ক্লিনজাৰ আজি মই ডিপ ক্লিনজাৰটো ব্যৱহাৰ কৰি দেখাম এই ডিপ ক্লিনজাৰটো এদি আমি কেনেকৈ নিজৰ মুখখন সাফা কৰিব পাৰোঁ সেই বিষয়ে দেখাম আপুনি লাইনতে থাকক এটা ডিপ ক্লিনজাৰ দেখিবলৈ পাইছে আপোনালোকে এটমি ইভিনিং কেয়াৰ ডিপ ক্লিনজাৰ ইয়াৰ যোগেদি কেনেকৈ মুখখন চাফা কৰিম চাব যিমান আপোনালোকৰ প্ৰয়োজন হয় সিমান কথা আপোনালোকে উলিয়াই ল'ব উলিয়াই লৈছোঁ মই ডিপ ক্লিনজাৰ ইমানটো জোখত মই লৈ লৈছোঁ আপুনি লগাই লৈছোঁ মুখৰ এতিয়া ইয়াক মই ঘঁহি দিছোঁ এনেকৈ আপোনালোকে গোটেই মুখখনতে আপোনালোকে ঘঁহিব মালিচ কৰি ল'ব অলপ সময় 1-2 মিনিট আপোনালোকে মালিচ কৰিলে যিসমূহ লেতেৰা আমাৰ নুমৰ ভিতৰত সোমাই আছে বা আমি চকুৰে মনিব নোৱাৰাকৈ আমাৰ স্কিনত লাগি আছে সকলোখিনি লেতেৰা ই বাহিৰলৈ উলিয়াই আনিব উলিয়াই আনি আমাৰ মুখখন পৰিষ্কাৰ কৰিব আপোনালোকে চাব মই লাইভ ডেমো যিহেতু দেখাই আছোঁ প্ৰথমে মই এনেধৰণে মুখখনতে গোটেই ক্ৰীমবিলাক আমাৰ ইভিনিং কেয়াৰ সেটৰ এই ডিপ ক্লিনজাৰটোৰ যি ক্ৰীম এই ক্ৰীমখিনি মুখত লগাই মই ঘঁহি আছোঁ এটাই ভাল ইয়াৰ কাৰণে আপোনাৰ পানীৰ প্ৰয়োজন নহয় আপোনাৰ মুখখন চাফা কৰিবৰ কাৰণে কোনো পানীৰ প্ৰয়োজন নহয় আপুনি য'তেই আছে সেই ঠাইতেই আপুনি নিজৰ মুখখন পৰিষ্কাৰ কৰি ল'ব পাৰিব আপোনাৰ লগত এই প্ৰডাক্টটো লৈ আহিব পাৰিব
যেতিয়াই আপুনি চাফা কৰিব বিচাৰে তেতিয়াই আপুনি ক্ৰীমটো উলিয়াই মুখখন চাফা কৰিব পাৰিব কিয়নো পানীৰ প্ৰয়োজন নহয় আপোনাৰ মুখখন চাফা কৰিবৰ কাৰণে ইয়াৰ বাবে প্ৰয়োজন হয় আপোনাৰ কটন টিস্যু পেপাৰ বা আপোনাৰ ৰুমাল যদি লগতে ৰুমালখনেও হ'ব যিকোনো কাপোৰেও আপুনি চাফা কৰিব পাৰিব মই আপোনাক আজি কটনেৰে দেখাম বাৰু এনেকৈ আপোনালোকে মুখত ঘঁহি ল'ব ক্ৰীমবিলাক দেখিছে মুখখন তেলেতীয়া টাইপৰ হৈ গৈছে ই তেলেতীয়া টাইপৰ হয় বস্তুটো গোটেই মুখখনত যিসমূহ লেতেৰা লাগি থাকে সেইখিনি পিছল কৰি উলিয়াই আনিব পাৰে এনেকৈ ঘঁহি ল'ব ঘঁহাৰ পিছতেই মই আজি কটনেৰে আপোনাক চাফা কৰি দেখাম এখন কটন দেখিবলৈ পাইছে মই কটনখন কেনেকৈ আপোনালোকে লৈ ল'ব কটনেৰে এনেকৈ মচি যাব বিশেষ ক'বলগীয়া একো নাই মচি গ'লেই হ'ল গোটেই মুখখন মচি দিব মচি দিলে আপোনাৰ যিমান যি লেতেৰা আছে মুখত সকলোবিলাক ওলাই আহিব চাওক মুখখন ধোৱাৰ পিছতো কিমান লেতেৰা ওলাইছে চাওক দেখিছে মুখখন মই ধুই লৈছোঁ ধুই লোৱাৰ পিছতো ইয়াত লেতেৰা এনেধৰণেই আমি মুখখন চাফা কৰিব পাৰোঁ তাৰ কাৰণে আপোনাৰ পানীৰ কোনো প্ৰয়োজন নহয় আপুনি য'তেই আছে তাতেই আপুনি ক্ৰীম লৈ মুখত ঘঁহিলে আৰু আপোনাৰ হাতত থকা ৰুমালখন বা টিস্যু পেপাৰ বা কটন যদি কটনেৰে আপুনি মুখখন মচি আপোনাৰ সেই লেতেৰাসমূহ আপুনি উলিয়াই আনিব পাৰিব এইটো হৈছে আমাৰ ইভিনিং কেয়াৰ ছেটৰ প্ৰথম ষ্টেপ ফাৰ্ষ্ট আমি এইটো ব্যৱহাৰ কৰিব লাগে ডিপ ক্লিনজাৰ আৰু ইয়াৰ পিছতে আমাৰ নেক্সট যিটো প্ৰডাক্ট ফৰ্ম ক্লিনজাৰ সেই ফৰ্ম ক্লিনজাৰটো আমি ব্যৱহাৰ কৰোঁ সেইটো মই আপোনালোকক পিছত এটা ভিডিঅ'ত কেনেকৈ ব্যৱহাৰ কৰে দেখাম আজি মই এইটো বিষয়ে আপোনালোকক জনাব বিচাৰিছিলোঁ সেয়েহে জনালোঁ আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যিসকলে আজি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকে কৰা এটা লাইকেই মোক নতুন নতুন ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰে উৎসাহ যোগায় সাহস পাওঁ গতিকে আপোনালোকে লাইক দিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব ভিডিঅ'টোৰ পৰা আপুনি কি জানিব পাৰিলে কেনেধৰণে উপকৃত হৈছে গতিকে ময়ো বেছি দীঘলীয়া নকৰি আজিলৈ ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ